বন্ধুসকল নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো এটি নতুন ভিডিঅ'ত আৰু আজি ভিডিঅ'টোৰ মেইন টপিক হ'ল বুদ্ধিমান মানুহৰ কেইটামান বিশেষ গুণ যিকেইটা গুণে বুদ্ধিমান মানুহক জীৱনত আগবাঢ়ি যোৱাত আৰু জীৱনত সফল হোৱাত বহুতখিনি সহায় কৰে। বৰ্তমান সময়ত সমাজৰ পৰিৱেশ অনুসৰি মানুহ অলপ বুদ্ধি হোৱাটো বহুত বেছি দৰকাৰ। যিমানেই আপুনি সহজ সৰল হৈ থাকিব সিমানেই আপোনাক ব্যৱহাৰ কৰিব। আৰু এই কথাকেইটা মোৰ নিজৰ অনুভৱ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব লৈছো। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বুদ্ধিমান মানুহৰ প্ৰথম গুণটো হ'ল বুদ্ধিমান মানুহে কিবা এটা কাম কৰাৰ আগত সেই কামটোৰ বিষয়ে সদায় ভালদৰে জানিবলৈ চেষ্টা কৰে। মানে এটা প্লেনিং কৰি সদায় কাম কৰে যে কেনেকৈ কামটো আৰম্ভ কৰিলে তেওঁ সেই কামটোত সফল হ'ব পাৰিব বা কেনেকৈ কাম কৰিলে বহুত বেছি ভালদৰে কামটো কৰিব পাৰিব। সেই সদায় সেই কথাখিনি ভালদৰে জানিবলৈ চেষ্টা কৰে, কিন্তু সাধাৰণ শ্ৰেণীৰ মানুহে সেইটোৰ বিষয়ে অকণো চিন্তা নকৰে। নেক্সট পইণ্টটো হ'ল বুদ্ধিমান মানুহে সদায় আনতকৈ অলপ বেলেগ ধৰণে কাম কৰিবলৈ চেষ্টা কৰে। মানে অলপ নতুনকৈ কিবা এটা ক্ৰিয়েটিভ কৰিবলৈ চেষ্টা কৰে। তেনেকুৱা কৰাৰ অৰ্থ এইটোৱে, যদি কিবা এটা নতুনকৈ আইডিয়া লৈ কাম কৰে তেতিয়া সেই কামটোত সফল হোৱাৰ চান্সটো বহুত বেছি বাঢ়ি যায়। নেক্সট পইণ্টটো হ'ল বুদ্ধিমান মানুহে কিবা এটা কাম কৰাৰ আগত তেওঁলোকৰ নিজৰ যিটো প্লেনিং আছে সেই প্লেনিংটো আন মানুহক কেতিয়াও প্ৰকাশ নকৰে। কিন্তু সাধাৰণ শ্ৰেণীৰ মানুহে কিবা এটা কাম কৰাৰ আগতে গোটেই চবৰে আগতে গাই ফুৰে। নেক্সট পইণ্টটো হ'ল বুদ্ধিমান লোকে কেতিয়াও আনক দেখি বা আনৰ লগত তুলনা কৰি বা আনৰ কথা শুনি কেতিয়াও তেওঁ কাম আৰম্ভ নকৰে। সদায় তেওঁ নিজৰ ওপৰত ডিপেণ্ড হয়, নিজৰ যিটো ভাল লাগে, নিজৰ যিটো টেলেণ্ট আছে সেই টেলেণ্টৰ ওপৰত নিৰ্ভৰ কৰি সদায় কাম কৰিবলৈ চেষ্টা কৰে। নেক্সট পইণ্টটো হ'ল বুদ্ধিমান লোকে সদায় নিজৰ সময়বোৰ সৎ কামত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে, কিন্তু সাধাৰণ শ্ৰেণীৰ মানুহে সদায় ফাল্টু কামত নিজৰ টাইমবোৰ বৰবাদ কৰে আৰু সেইবাবে জীৱনত কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। নেক্সট পইণ্টটো হ'ল বুদ্ধিমান মানুহে কেতিয়াও নিজৰ ঘৰখনৰ সমস্যাবোৰ বা নিজৰ ঘৰখনত কি পৰিস্থিতি চলি আছে সেইবোৰক লৈ কেতিয়াও আনৰ লগত আলোচনা নকৰে। কিন্তু সাধাৰণ শ্ৰেণীৰ মানুহে এইটো এটা বহুত বেছি ডাঙৰ ভুল কৰে। আৰু সাধাৰণ শ্ৰেণীৰ মানুহে আনৰ আগত এইবোৰ কথা কৈ বহুত বেছি ভাল পায়, কিন্তু বুদ্ধিমান মানুহে সদায় নিজৰ সমস্যাবোৰ নিজে সমাধান কৰিবলৈ সদায় চেষ্টা কৰে। নেক্সট পইণ্টটো হ'ল বুদ্ধিমান মানুহে কেতিয়াও প্ৰতিশোধ নলয়। বুদ্ধিমান মানুহে সদায় নিজৰ কামৰ দক্ষতাৰে সদায় পৰিচয় দিবলৈ চেষ্টা কৰে বা উত্তৰ দিবলৈ চেষ্টা কৰে। কিন্তু সাধাৰণ শ্ৰেণীৰ মানুহে সদায় প্ৰতিশোধ ল'বলৈ চেষ্টা কৰে আৰু প্ৰতিশোধ ল'বলৈ যাওঁতে তেওঁলোকে নিজৰ কামখিনিও পাহৰি যায়। নেক্সট পইণ্টটো হ'ল বুদ্ধিমান মানুহে কেতিয়াও তৰ্ক নকৰে। মানে কিছুমান মানুহৰ এটা গুণ আছে যে অযথা কথাত কিবা ফাল্টু টপিক এটা লৈ মানুহৰ লগত তৰ্কবাজি কৰি থাকে, কিন্তু বুদ্ধিয়ক মানুহে তেনেকুৱাটো ভুল কেতিয়াও নকৰে। ক'ত কেনেকৈ কথা ক'ব লাগে, ক'ত কিমানখিনি কথা ক'লে ভাল হয় সেই কথাখিনি বহুত ভালদৰে জানে। আৰু বুদ্ধিমান লোকৰ আটাইতকৈ ডাঙৰ গুণটো হ'ল কি, বুদ্ধিমান লোকে উপাৰ্জন কৰাৰ পৰাই মাহে মাহে কিবা এটা ছেভিং কৰিবলৈ সদায় চেষ্টা কৰে, কিন্তু সাধাৰণ শ্ৰেণীৰ মানুহে সেইটো কাম কেতিয়াও নকৰে। বুদ্ধিমান মানুহে জানে যে আহিবলগীয়া সময়ত তেওঁৰ যদি কিবা এটা বিপদ আহে তেতিয়া সেই জমা কৰা পইচাকেইটা সদায় তেওঁ কামত আহিব। গতিকে তেওঁলোকে মাহে মাহে সদায় উপাৰ্জনৰ 30 বা 40% সদায় ছেভিং কৰিবলৈ চেষ্টা কৰে। এইকেইটা আছিলে সাধাৰণ কথা, যিকেইটা বুদ্ধিমান মানুহৰ কেইটামান বিশেষ গুণ, আৰু তেওঁলোকক এই গুণকেইটাই আনবোৰ মানুহতকৈ বহুত বেছি অলপ স্মাৰ্ট বুলি ক'ব পৰা যায়। যদি কথাখিনি ভাল লাগিছে এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। যদি আৰু কিবা পইণ্ট থাকি গ'ল কমেণ্ট কৰি নিশ্চয় জনাব পাৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ ইমানে, নমস্কাৰ।